মই যেহেতু কৰ্মৰ যোনটো আমাৰ জেএনজিৰ পৰা দুই এষাৰ ক'ব ওলাইছোঁ আমাৰ যোনটো ৰুলিং পাৰ্টি যেতিয়া UPPL চলি আছিল ৰুলিং পাৰ্টি এইটো সময়ত বহুতখিনি ডেভেলপ হোৱা দেখিলোঁ কৰ্মল যিহেতু এতিয়া আমাৰ যোনটো কালচাৰেল যোনটো হল অডিটৰিয়াম টাইপৰ এইটো বনি আছে তাৰপিছত এইটো ৰাস্তা বনি আছে যোনটো বৰিং বনি আছে এইটো আমি আগৰ পৰা যেহেতু আমি ইয়াতে ডাঙৰ হোৱা আগতে এনেকা হঠাৎকে মানে ইমান ডেভেলপমেণ্ট সোসাইটিৰ ডেভেলপমেণ্ট ইমানখিনি বস্তু একেলগত দেখা পোৱা নাছিলোঁ আৰু যেহেতু 5 বছৰ যিমান কাম কৰি গ'ল আৰু যিমান কাম কৰি আছে এতিয়ালৈকে চলি আছে বস্তুখিনি এইটোৰ কাৰণে বহুত বহুত ধন্যবাদ দিলোঁ তাৰপিছত আৰু যেহেতু এতিয়া সোসাইটিৰ বহুতখিনি ডেভেলপমেণ্ট চালোঁ দীপেন ছাৰক মই এটা অনুৰোধ কৰোঁ যে আমাৰ যোনটো ইউথৰ যোনটো কৰ্মৰ ইউথ বেছিভাগ আমাৰ ইয়াতে স্পৰ্টছ বহুতখিনি আছে কাৰণ আমাৰ যোনটো এতিয়া আমাৰ যোনটো জেএনজি এজ এ মেম্বাৰ যোনখিনি ব্যক্তি আছে ইহঁতে বহুতখিনি মেচ খেলি হয় আমাৰ কৰ্মৰ হয় পিনেও ইহঁতে বাহিৰত যায় লীগ মানে যোনটো সুপাৰ লীগ হয় বা A ডিভিজন B ডিভিজন ওদালগুৰি ভেৰগাঁও ডিভিজন না এইবিলাক বহুতখিনি ইহঁতে খেলি গৈ আছে আমি বিচাৰোঁ যে এই যোনটো ইহঁতে যিমান মানে ইহঁতে পাৰফৰ্মেঞ্চ দি আছে এইটো আমাৰ যোনটো এটা মানে CYC কৰ্মৰ ইউথ ক্লাব হৈ পিনি ইহঁতে খেলক বুলি কিবা আমি আশা ৰাখিছোঁ এইটো কাৰণে মানে দীপেন ছাৰক মই অনুৰোধ জনাইছোঁ যে আমাক যোনটো ক্লাব ৰেজিষ্টাৰ হ'ব বা আমি যোনটো ক্লাব বনাম এইটোতে মানে অলপ সহায় কৰক বুলি কি সমস্যাৰ কাৰণে সমৰ্থন কৰিব আৰু ৰিহন दैমাৰী কিহৰ কাৰণে সমৰ্থন নকৰে আপোনালোকে এতিয়া মই যেহেতু ক'লোঁ যে যিমান এতিয়া আমি যিমান বস্তুখিনি পাই আছোঁ যিমানখিনি আগতে পোৱা নাই হয়নে এতিয়া সবেখিনি এতিয়া আমি যদি চকু মেলাৰ লগতে কিবা এটা বস্তু চাই আছোঁ ডেভেলপমেণ্টৰ নামত কিবা এটা বস্তু বনোৱা দেখি আছোঁ হয়নে কিবা ফেচিলিটি পাই আছোঁ আমি এইটো কাৰণে আমি ছাপোৰ্ট কৰিব ওলাইছোঁ আৰু এতিয়া যিহেতু আমাক মহিলাবিলাকৰ যিহেতু অৰুণোদয় স্কিম যোনটো আৰু তাৰপিছত গ্ৰুপ ৱাইজ আছে যিমানখিনি পাই আছিলে এতিয়া এইটো কাটা গৈ আছে এইবিলাক মানে কিয় হৈ আছে এইবিলাক আজ এ ৰুলিং পাৰ্টি যদি ইহঁতে কৰি আছে বুলি এনেকা নহয় যে যি পায় এইটোৱে কৰি আছে যিখিনি যদি ছাপোৰ্ট আমাক দি আছিলে আজ এ UPL চৰকাৰ আমাক যি সহায় কৰি আছিলে এইটো কাটিব কিয় লাগে তোমালোকৰ উদ্দেশ্যটো হৈছে কি আজিৰ দিনত ইউথে তাৰমানে সজাগতা হ'ব লাগে মানে এতিয়া যোনটো পাৰ্টি আমাকখিনি বহুতখিনি বস্তু দি আছে আমি অবভিয়াছলি তাকে আমি সহায় কৰিম বা আমি ছাপোৰ্ট কৰিম যোনে আমাক সহায় কৰি আছে কোনটো পাৰ্টিও সহায় কৰি আছে তোমালোকক এতিয়া মই যিহেতু ক'লোৱে যে আমাক UPPL বহুত সহায় কৰিছে আজি বহুতে ডেভেলপমেণ্ট চাই আছোঁ সোসাইটিৰ ডেভেলপমেণ্ট চাই আছোঁ বহুতখিনি বস্তু বনোৱা চাই আছোঁ এইটো কাৰণে আমি হিচাপে আপুনি ক'লে কিন্তু আজিৰ দিনত যিটো ৰিহন दैমাৰীৰ যিটো পুতেক বা ল'ৰা তেওঁ আহি পেলাই ইউথবিলাকক এটা পইচাৰ কিছুমান প্ৰলোভন দি আছে এই ক্ষেত্ৰত কি ক'ব আপুনি এতিয়া মই যদি এনেকা যদি মই অন দ্য স্পট দেখোঁ যে এনেকা যদি কিবা কৰি আছে সিহঁতে যা যোনটো নেকি এতিয়া ৰিহন दैমাৰী যোনটো BPF চৰকাৰে যোনটো মানে ইউথ বনাই ইহঁতে যোনটো প্ৰভাইড কৰি আছে মানে এইটো যদি মই অন দ্য স্পট চাওঁ মই ইহঁতক এটাই বস্তু কওঁ যিহেতু এতিয়া পইচা যিমানে দিওঁ পইচা এনেকা বস্তু হয় আজি থাকিব কালি এইটো নোহোৱা হ'ব খৰচা হ'বই কিন্তু যদি কিবা এটা বস্তু যদি চৰকাৰে যদি কিবা বস্তু আমাক সোসাইটিক যদি দি যায় এইটো বস্তু থাকি যায় মই এইটো যদি ইহঁতে যদি যোনটো ইউথে বনাই লয় মই ইহঁতকো এইটো কওঁ যে যোনটো বস্তু এনেকা সহায় কৰক যোনটো বস্তু ইয়াতে থাকি যায় কালিলৈকে যদি ৰিহন दैমাৰী এটা পইচা দিয়ে তোমালোকে আহি পেলাই পাৰ্টি লৈ যাব নেকি নহয় মই কৈছোঁৱে দেখোন আমি পইচা পিছফালে নাযাওঁৱে আমি ভাবোঁ এতিয়া মই যিমানখিনি এতিয়া ভাবি ল'লোঁ যে আমাৰ জেএনজিয়ে স্পৰ্টছ হয় এটা ক্লাব হয় এটা বাহিৰত খেলক বুলি কাৰণ বেলেগ আমি এতিয়া ওদালগুৰি ডিভিজন হৈ পিনি খেলোঁ বা ভেৰগাঁও ডিভিজন হৈ পেলাই খেলোঁ হয়নে বা বিৰছা ক্লাব হয় হৰচিঙা ক্লাব হয় বহুতখিনিতো ক্লাব হয় আমি নিজে ক্লাব বনাব কিয় নোৱাৰিম জিকাটো কেনেকুৱা আশা কৰে আপোনালোকে দীপেন বড়ো জিকিব বুলি আপোনালোকে আশা কৰিব পাৰে জিকা আশা নহয় আমি যেনেকৈ ছাপোৰ্ট কৰি আছোঁ যেনেকৈ আমি দলে বলে ওলাইছোঁ আমি পূৰা ক্লিয়াৰ আছোঁ যে এইবাৰ পাবই এইবাৰ জিতিবই এটা কথা যিহেতু আপুনি এটা উল্লেখ কৰি আছে স্পৰ্টছৰ ক্ষেত্ৰত যোৱা 4 টাৰ্মছ যিটো দুবাৰকৈ MLA বা দুবাৰকৈ মন্ত্ৰী হৈ গ'ল এই আপোনালোকৰ অঞ্চলৰ স্পৰ্টছৰ কাৰণে একো কাম কৰা নাই একো কাম নাই স্পৰ্টছৰ একো কথাই ওলোৱা নাই এইটো সময়ত আমি এনেকা উপস্থিত আহিছিলোঁ যে
স্পৰ্টছৰ মানে ৰেজিষ্টাৰ ক্লাব যে ৰেজিষ্টাৰ কৰিব লাগে ক্লাব এনেকুৱা ধৰণৰ মানে এইবিলাক একো কথা গম পোৱা নাছিলোঁ বা কোনোৱে আগত মানে যোনে মেম্বাৰ্ছ হিচাপে যোনে কাম কৰি আছিল আগতে ইহঁতে আহি পেলাই আমাক একো দিয়া নাই আপোনালোকৰ সমস্যাটো লৈ কাষ চাপিছিল না ৰিয়নৰ ওচৰত আপোনালোকে আমি এইটো কেতিয়া কৰা নাই থেংক ইউ